Hey dosto, welcome to my YouTube channel. তো আমি আজি আলোচনা কৰিম BSF Head Constable কেনেকৈ এপ্লাই কৰিব। তো মোবাইলেৰে কেনেকৈ এপ্লাই কৰিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অকণো স্কিপ নকৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে মোবাইলত নিজেই ঘৰতে বহি এপ্লাই কৰিব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো BSF নতুনকৈ পোষ্ট ওলাইছে। এই পোষ্টত আছে আপোনাৰ 1312টা ভেকেঞ্চি, অনলাইন ভেকেঞ্চি হয় বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ। তো এইটো হেড কনষ্টেবল ৰিক্ৰুটমেণ্ট 2022 হেড কনষ্টেবল RO। চ' ইয়াতে পোষ্ট দিয়া কিমানটা আছে দেখুওৱা আছে। ইয়াত পোষ্ট আছে 982টা পোষ্ট আছে আৰু হেড কনষ্টেবল RM দিয়া আছে 330টা। তো এই হিচাপত ST SC OBC EWS মেল ফিমেল গোটেইখিনি প্লাছ কৰি দিয়া আছে। এজ লিমিটৰ বিষয়ে যে দিয়া আছে, এজ লিমিট এজ লিমিট আছে 18ৰ পৰা 25লৈকে, OBC আছে 18ৰ পৰা 28লৈকে, ST SC আছে 18ৰ পৰা 30লৈকে। চ' ফিজিকেল ষ্টেণ্ডাৰ্ড ক'ব গ'লে হাইট যিটো মেল কেণ্ডিডেটৰ কাৰণে 168 আৰু চেষ্ট 80 আৰু নৰ্মেল 80, ফুলাব লগা হ'লে 85 হ'ব লাগিব। আৰু ৱেইটটো দিয়া আছে, যিটো হাইট হয় সেইটো হাইটৰ লগত মিলাই ৱেইটটো ধৰা হ'ব। ফিমেলৰ কেণ্ডিডেটৰ বিষয়ে দিয়া আছে হাইট 157 চেণ্টিমিটাৰ, চেষ্ট নাই, আৰু যিটো নেকি ৱেইট এইটো আপোনাৰ হাইটৰ লগত ধৰি কিনে ৱেইটটো দিয়া হ'ব। ইয়াত যদি এডুকেশ্যন বিষয়ে কোৱা হয়, এডুকেশ্যন বিষয়ে দিয়া আছে আপোনাৰ হেড কনষ্টেবল RO যে মেট্ৰিক আৰু ইকুইভেলেণ্ট ফ্ৰম ৰিগাৰ্জিং ইনষ্টিটিউট, মানে কি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ব। কিন্তু ইয়াত 2 বছৰ ITI চাৰ্টিফিকেট লাগিব। ITI চাৰ্টিফিকেট এনেকুৱা হ'ব লাগিব যে কম্পিউটাৰ অপাৰেটৰ, প্ৰগ্ৰাম ছফ্টৱেৰ, জেনেৰেল ইলেক্ট্ৰিচিয়ান, ডাটা এণ্ট্ৰি অপাৰেটৰ, এইখিনি হ'লেও হৈ যাব। আৰু প্লাছ আপোনাৰ যিটো নেকি মানে ডিগ্ৰী ইউনিভাৰ্চিটি হ'লেও বা হায়াৰ ছেকেণ্ডেৰী হ'লেও 60% মাৰ্ক লাগিব কেমেষ্ট্ৰি আৰু মেথছত। বাকী হেড কনষ্টেবল RMৰ বিষয়ে ধৰা যায় মেট্ৰিক ইকুইভেলেণ্ট ৰিগাৰ্জিং মেট্ৰিক পাছ কৰা হ'লেও কিন্তু ITI চাৰ্টিফিকেট লাগিব 2 বছৰ। ইয়াত দিয়া আছে জেনেৰেল ইলেক্ট্ৰিচিয়ান, কম্পিউটাৰ অপাৰেটৰ, প্ৰগ্ৰাম এছিষ্টেণ্ট, ডাটা প্ৰগ্ৰাম টেকনিচিয়ান, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, এইখিনি বস্তু ইয়াত লাগিব। প্লাছ ইয়াত দিয়া আছে মেথছ আৰু কেমেষ্ট্ৰিত 60% মাৰ্ক লাগিব। এনে টোটেল 60% মাৰ্ক লাগিব, কিন্তু দুটা ছাবজেক্টত 60% মাৰ্ক থাকিবই লাগিব। ইয়াৰ পিছত আপোনাৰ যোনটো নেকি এপ্লিকেশ্যন ফিজৰ বিষয়ে কোৱা হৈছে যে UR OBC আৰু EWS 100 আৰু ST SC ওমেন এপ্লিকেশ্যন দিব নালাগে। আৰু পে'মেণ্ট মোড দিয়া আছে অনলাইন। চ' আপোনালোকে পে'মেণ্ট কৰিলে অনলাইন পে'মেণ্ট কৰিব লাগিব। ডেট আৰম্ভ হৈছে 20 আগষ্টৰ পৰা আৰু লাষ্ট ডেট হৈছে 19 ছেপ্টেম্বৰ। চ' আপোনালোকে দেৰি নকৰিব, অনলাইন কৰক। এইটো হৈছে এডভাৰটাইজখন, মানে যদি চাব খোজে তো ইয়াত আপোনালোকে ডাউনলোড কৰি চাব পাৰিব, ডাইৰেক্ট চাব পাৰিব। বা যিখিনি তথ্য দিব লাগে সেইখিনি মই আগত কৈ দিছোঁ, এইখিনি নাচালেও হ'ব, সেইখিনি শুনিলে হৈ যাব আপোনাৰ। যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি প্ৰথমতে টাইপিং কৰিব RETT.BSF.gov.in। চ' এইখিনি হোৱাৰ পিছত পেজটো খোল খাওঁতে অকণমান টাইম ল'ব। ডাইৰেক্ট এইটো অফিচিয়েল ৱেবছাইট হয়, মই লিংক ডিছক্ৰিপশ্যনত দি দিম, তাতো চাব পাৰিব। ইয়াত তললৈকে স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত দেখা পাব এপ্লাই হাৰি। চ' ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে পেজটো লগ খোল খাব। খোল খোৱাৰ পিছত ইয়াত দিয়া আছে আপোনাৰ যিখিনি দিব লাগে, যে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ কাৰণে দিব লাগিব প্ৰথমতে আপোনাৰ নেমৰ পিছত দিব লাগিব মোবাইল নাম্বাৰ দিয়া হোৱাৰ পিছত সেইটো মোবাইল নাম্বাৰ আপোনাৰ OTP আহিব। যদি আপোনাৰ আগত মোবাইলটো ৰেজিষ্ট্ৰেশ্যন কৰা থাকে নাম্বাৰটোতো সেইটোত নতুনকৈ ৰেজিষ্টাৰ নহয়। চ' আপুনি বেলেগ নম্বৰ ল'ব লাগিব। চ' মোৰ ক্ষেত্ৰতো অলপ তেনেকুৱা হৈছে, মই এটা নতুন নাম্বাৰ আগতে কৰা লৈছিলোঁ। চ' আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হৈছে, তো বেলেগ নম্বৰ দিব লগা হৈ গ'ল। আপোনালোকে চাওক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অকণো স্কিপ নকৰিব। এইটো চাওক, মই আগতে এবাৰ ৰেজিষ্টাৰ কৰিছিলোঁ, চ' তেনেকৈ দেখাইছে। তো নতুনকৈ আকৌ নতুন নাম্বাৰ দিছোঁ, এইবাৰ OTP আকৌ চেণ্ড কৰিছোঁ। চাওক এইবাৰ OTP আহিছে অলৰেডি। তো ইয়াত মই OTPটো বহাই দিছোঁ, আপোনালোকে বহাই দিব। তো মই যেনেকৈ কৰিছোঁ আপোনালোকে ছেম টু ছেম তেনেকৈ কৰিব। ধুনীয়াকৈ মোবাইলেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ কম্পিউটাৰ দোকানত যাব নালাগে, কোনো ধৰণৰ ফিজ। ফাইনেলি মোৰ তাত OTP আহি গ'ল। OTP যিটো চেণ্ড কৰিছিলোঁ, তো OTP ছাবমিট কৰাৰ পিছত ছাবমিট কৰি দিলোঁ। এতিয়া চাই এখন নতুন ইণ্টাৰপ্ৰাইজ খোল খালে। এইটো চাই দিয়া আছে মোৰ ৰেজিষ্ট্ৰেশ্যন। এইখন হৈছে আইডেণ্টিটি ডিটেইলছ। চাব তলত আইডেণ্টিটি ডিটেইলছ দিব লাগিব। চ' আইডেণ্টিটি ডিটেইলছ দিব। ইয়াত প্ৰথমতে আপুনি কি দিয়ে, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড যি দিয়ে। মই আধাৰ কাৰ্ড ছিলেক্ট কৰিছোঁ। প্ৰথমতে ভুলতে পান কাৰ্ড দিয়া গৈছিল, পান কাৰ্ড দিলেও হ'ব, আধাৰ কাৰ্ড দিলেও হ'ব, যি দিয়ে পান দিয়ে, আধাৰ দিয়ে। তলত নাম্বাৰটো দিব লাগিব, এটা ডেট অফ বাৰ্থ দিব লাগিব, DOB দিয়া হোৱাৰ পিছত ডেট অফ বাৰ্থ দিয়া হোৱাৰ পিছত ইয়াত আহিব আপোনাৰ নেশ্যনেলিটি, আপুনি ক'ত থাকে, ইণ্ডিয়ান হয় কিবা হয়, চ' দিব লাগিব। ইয়াততো অলৰেডি চিলেক্ট হৈ থাকে ইণ্ডিয়ান বুলি, দিব নালাগে। তাৰপিছত দিয়া থাকে ফাদাৰ্ছ নেম এণ্ড মাদাৰ্ছ নেম, আৰু দিয়া থাকে
আপোনাৰ বডিত কিবা মাৰ্ক আছে নেকি ধৰক যিকোনো কিছুমানৰ ফেচত মানে মুখত মাৰ্ক থাকে কিছুমান বডিত থাকে যি মাৰ্ক থাকে সেইটো দি দিব তাৰপিছত আপোনাৰ থাকিব জেণ্ডাৰটো চিলেক্ট কৰিব তাৰপিছত দিয়া থাকিব আপোনাৰ মেৰিজ ষ্টেটাছ সেইখিনি দি ল'ব আপুনি মেৰিড হয় নে আনমেৰিড হয় ইয়াৰ পিছত আপোনাৰ থাকে ৰিলিজন তো সেইখিনি দিয়া হোৱাৰ পিছত ইয়াত থাকিব তলপিনে দিওঁ তো ৰিজাৰ্ভেশ্যন দিয়া থাকে কেটেগৰীটো যে আপোনাৰ চৰকাৰী জব আছে নে নাই সেইটো দিব চ' আপুনি থাকিলে দিব যদি আপুনি এক্স চাৰ্ভিচমেন হয় সেইটো দিব গেছ থাকিলে গেছ দিব নাথাকে ন' দিব তাৰপিছত থাকে আপোনাৰ কোনো ডিপাৰ্টমেণ্ট ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট নে ন' তো আপুনি এইটো যদি আপোনাৰ চাকৰি আছে তো কিহৰ থাকেতো দিব আৰু নাই যদি ন' বুলি দিব চ' মই নাই চ' মই ন' চিলেক্ট কৰিছোঁ আপোনালোকে কৰিব ইয়াৰ পিছত আপোনাৰ থাকিব ওপৰত ইয়াত আপোনাৰ ৰিলিজনটো বহাই দিব আৰু কেটেগৰী মানে ST SC যি হয় সেইটো দিব ইয়াত দিয়া আছে দ ইউ নন চাৰ্টিফিকেট আপুনি যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট আছে তো দিব যদি নাই তো নাই বুলি দিব চ' আমাৰ ইয়াত আছে চ' য়েছ দিছোঁ আপোনালোকে থাকিলে য়েছ দিব নাথাকিলে ন' দিব তো ইয়াত সেইখিনি মই ফিল আপ কৰা হৈ গ'ল আপোনালোকে ফিল আপ কৰিব ইয়াত দিয়া আছে আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ এইটো দিব লাগিব যিটো দিয়ে পান কাৰ্ড দিলে পান কাৰ্ডৰ নাম্বাৰ দিব আধাৰ কাৰ্ড দিলে আধাৰ কাৰ্ডৰ নাম্বাৰ দিব চ' মই ইয়াত সেইটো ফিল আপ কৰি আছোঁ আপুনিও নিজে ফিল আপ কৰি ল'ব অ'কে ইয়াত আপুনি বহাব লাগিব আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ পিন ক'ড ষ্টেট আৰু আপোনাৰ ডিষ্ট্ৰিক্ট ভিলেজ গোটেইখিনি আপুনি ইয়াত বহাব মই ইয়াত বহাই দি আছোঁ আপুনিও এনেকৈ বহাই লাষ্টত আপুনি চিলেক্ট কৰিব মানে ছেভ নেক্সট বুলি এটা পেজ থাকিব তাত যাই ক্লিক কৰি দিব চ' মই অকণমান শ্ল' দেখাইছোঁ আপোনালোকে তেনেকৈ পাৰ্মানেণ্ট এড্ৰেছ আৰু গোটেইখিনি এড্ৰেছটো এনেকৈ বহোৱাৰ পিছত এইটো দিব ছেভ নেক্সট চ' তাৰপিছত নতুনকৈ এটা এণ্টাৰপ্ৰাইজ খোল খাব ইয়াত চাক দিয়া আছে ফিজিকেলি ষ্টেণ্ডাৰ্ডৰ বিষয়ে ইয়াত দ ইউ NCC আপোনাৰ NCC আছে তো আপুনি য়েছ দিব নাই যদি ন' দিব ফিজিকেল ষ্টেণ্ডাৰ্ড হাইট দিয়া আছে হাইট চেষ্ট আৰু আপোনাৰ এইটো দিয়া থাকিব ৱেইট চ' হাইট যদি দিয়া আছে মেলৰ যাৰ যিমান থাকে 168ৰ ওপৰত হ'ব লাগে তো ষ্টেট লৈ বেলেগ বেলেগ থাকে আৰু কাষ্ট লৈ অকণমান বেলেগ বেলেগ থাকে তো চেষ্টৰ বিষয় 80 হ'ব লাগিব আৰু ৱেইটটো আপোনাৰ যিটো নেকি হাইটৰ লগত ৱেইটটো ধৰা হ'ব পাছত ইয়াত দেখা আছে বেক ডিক্লেৰেশ্যন য' ইয়াত দিয়া থাকে যদি আপোনাৰ কিবা কেছেছ পেণ্ডিং আছে তো থাকিলে য়েছ দিব নাথাকিলে ন' দিব ইয়াৰ পিছত আপুনি ইয়াত কি কৰিব ছেভ টু নেক্সট ছেভ এজ নেক্সট এইটো অ'কে কৰি দিলে এইটো ছেভ হৈ যাব তো ছেভ নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ অকণমান কাম আছে চাওক ইয়াত চাক দিয়া আছে আদাৰ ডিটেইলছ ছাকচেছফুল এতিয়া আপোনাৰ কোৱালিফিকেশ্যন ডিটেইলছটো দিব লাগিব ইয়াত আপোনালোকৰ নিজৰ যিখিনি কোৱালিফিকেশ্যন সেইটো দিব চাৰ্টিফিকেট নম্বৰ দিব ৱেৰ অফ পাছিং দিব ষ্টেটটো দিব বাকীখিনি গোটেইখিনি দি দিব চাওক মই ইয়াত দি আছোঁ বৰ্ড ইউনিভাৰ্চিটিটো গোটেইখিনি বহাই দিব তাৰপিছত এড কোৱালিফিকেশ্যন এইখিনি আপুনি নিজাববীয়াকৈ বহুৱাই দিব ঠিক আছে ইয়াত ছেভ নেক্সট কৰাৰ পিছতে নতুনকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাওঁতে ইয়াত দিয়া থাকে যে আপোনাৰ এক্সপিৰিয়েঞ্চ আছে নে ৱাৰ্কিং এক্সপিৰিয়েঞ্চ যদি আছে তো য়েছ দিব নাই যদি ন' দিব তাৰপিছত আপোনাৰ এইটো ছেভ কৰি দি কিনে এই যিটো নেকি আছে এমপ্লয়মেণ্ট টাইপ এক্সপিৰিয়েঞ্চ যিটো যদি দিয়ে এইটো আপলোড দিব ইয়াৰ পিছত আপোনাৰ ক্লিক কৰিব ছেভ নেক্সট পেজ এণ্টাৰপ্ৰাইজ খোল খাব নতুনকৈ এণ্টাৰপ্ৰাইজ খোল খোৱাৰ পিছত ইয়াত থাকিব ডকুমেণ্টছ আপলোড ইয়াত থাকিব ফটো আপলোড ছিগনেচাৰ আপলোড আৰু আপোনাৰ মাৰ্কশ্বিট আপলোড আৰু আইটি চাৰ্টিফিকেট আপলোড তাৰপিছত দিয়া থাকিব আপোনাৰ কাষ্ট চাৰ্টিফিকেট আপলোড গোটেইখিনি আপলোড দিয়াৰ পিছত তলত যিটো অপশ্যন দিয়া আছে ডিক্লেৰেশ্যন ইয়াত ডিক্লেৰেশ্যনত মাৰিব ইয়াত ডিক্লেৰেশ্যন ক্লিক কৰাৰ পিছত ছেভ নেক্সট পেজত ক্লিক কৰি দিব ইয়াৰ পিছত নতুনকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব ইয়াত চাক দিয়া আছে চিলেক্ট দ্য পষ্ট আপুনি কোনটো পষ্টত এপ্লাই কৰিব চ' ইয়াত দিয়া চিলেক্ট কৰাৰ লগে আপোনাৰ এটা পষ্ট ওলাব পষ্ট দুটা আছে এটা আছে হেড কনষ্টেবল ৰেডিঅ' আৰু হেড কনষ্টেবল ৰেডিঅ' মেচিন চ' আপুনি যিটো দিয়ে মই ৰেডিঅ' অপাৰেটৰত দিছোঁ আপুনি অপাৰেটৰত দিব পাৰে মেচিনৰ পাছত ইয়াত দি দিব ছেভ নেক্সট পেজ নতুনকৈ আৰু এখন এণ্টাৰপ্ৰাইজ খোল খাব ইয়াত চাক যিটো দিয়া আছে য়েছ আৰু ন' কোনটো দিব কোৱালিফিকেশ্যন য়েছ ন' ইয়াৰ পিছত আকৌ নতুনকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব এইটো খোল খোৱাৰ পিছত ধুনীয়াকৈ পঢ়ি চাব এইটো জেড যদি আপোনাৰ কিবা ভুল থাকে ইয়াত এডিট কৰিব পাৰিব আপোনাৰ গোটেই ডকুমেণ্টছখিনি ইয়াত শ্ব' কৰিব তো এইটো চাই ল'ব যদি শুদ্ধ থাকে তেনেহ'লে এডিট নকৰিলেও হ'ব আৰু যদি শুদ্ধ নাথাকে তো আপোনালোকে এইটো এডিট অপশ্যনত যায় এডিট কৰি ল'ব নহ'লে আপোনাৰ পিছলৈকে প্ৰব্লেম হ'ব পাৰে যিটো ভুল থাকে সেইটো সকলো এডিট কৰি লৈ ল'ব ডাউন কৰিব অকণমান স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনাৰ ফটো ছিগনেচাৰ এণ্ড যিখিনি দিছে সেইখিনি চাই ল'ব ডকুমেণ্টছখিনি ইয়াৰ পিছত আপোনাৰ ইয়াত দিব লাগিব যিটো ডেট ফিক্স থাকে ইয়াত আপোনাৰ প্লেচটো দিব যিখিনি প্লেচ য'তে থাকে ইয়াৰ প্লেচটো দিয়াৰ পিছত ইয়াৰ ছাইডত আপোনাৰ এটা আই বটন আছে এই বটনত ক্লিক কৰিব ক্লিক কৰি কিনে ইয়াত ক্লিক কৰাৰ পিছত স্পষ্টভাৱে আপুনি দেখা পাব যে ইয়াত 147.20 ৰুপিজ দিব লাগিব ইয়াৰ পিছত আপোনাৰ ইয়াত অপশ্যন থাকিব যে আপুনি ক'ত এক্সাম দিব যাব গুৱাহাটী আমাৰ অসমৰ ভিতৰত গুৱাহাটী আছে বাকী দিল্লী আগৰতলা গোটেই বস্তুখিনি আছে য'ত আপোনালোকে এক্সাম দিয়ে নিজাকৈ চইচ কৰি ল'ব কলকাতা আছে যিখিনি জেগাত আপোনালোকৰ নিজৰ ওচৰত হয় সেইখিনি জেগাত আপুনি নিজৰ চেণ্টাৰটো বহাই ল'ব মই অলৰেডি গুৱাহাটীত বহাইছোঁ কিন্তু ভুলতে আপোনাৰ আগৰতলা দিয়া গৈছে এইটো মই নিজে ঠিক কৰি ল'ম আপোনালোকে নিজে ঠিক কৰি ল'ব তাৰপিছত তলত দিয়া আছে চাওক আই হায়াৰলি ডিক্লেৰেশ্যনটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত পে' নাও ক্লিক কৰি দিব
ধৰক পে নাওত ক্লিক কৰাৰ পিছত আপোনাৰ তাতে আহিব আই এগ্ৰি মতলব এগ্ৰি এজ এ পে আপুনি তাত ক্লিক কৰিব ক্লিক কৰাৰ আগত নতুনকৈ ডকুমেণ্টছখিনি চাই ল'ব পাৰিব আকৌ এবাৰ ধুনীয়াকৈ ক্লিক কৰাৰ আগত এবাৰ চাই ল'ব তাৰপিছত ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ তাতে নতুনখন এণ্টাৰপ্ৰাইজ খোল খাব এই পেজত আপোনাৰ দেখা হ'ব যে কেনেকৈ বেংকৰ পৰা পইচাটো দিব বা ATM কাৰ্ডেৰে পইচাটো দিব বা কিহেৰে দিব চ' অকণমান ৰখিব য'ত নেটৰ স্পীড ভাল তাত দেখা পাব ইয়াত চাওক 147.20 ৰুপিজ ইয়াত ৰুপিয়া ভিছা এনি ATM কাৰ্ডেৰে আপুনি ইয়াত পইচাটো পে' কৰিব পাৰিব আপুনি ইয়াত নেট বেংকিং গুগল পে' ফোনপে' পে'টিএম যিকোনো বস্তুৰে ইয়াত পে'মেণ্ট কৰিব পাৰিব চ' ইয়ালৈকে দেখালোঁ চ' এইখিনি আপোনালোকে কৰিলে এনেকৈ হৈ যাব